নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যোৱা 16/2/2025 তাৰিখে আমাৰ দিবাকৰদা ঘৰত যিখন সদৌ অসম ছাগলী পালক সন্থাৰ কমিটি গঠন হৈ গ'ল, তাতে থাকি বহুত ভাল লাগিল। বহুত দিনৰ পৰা ভাবি আছিলোঁ যাম বুলি, কেতিয়া 16 তাৰিখটো আহিব যাম মানে এনেকৈ ভাবি আছিলোঁ। অৱশেষত সেইদিনাখন গ'লোঁ, ভাল লাগিল। আমাতকৈ জ্যেষ্ঠ কেইজন আহিছিল, অভিজ্ঞ ব্যক্তিসকল আহিছিল, তেওঁলোকক লগ পালোঁ। যিহেতু মই সোনকালে ওলাইছিলোঁ ঘৰৰ পৰা, সোনকালে গৈ নাপালোঁ, যাতায়াতৰ অলপ অসুবিধা হোৱাৰ কাৰণে সোনকালে গৈ নাপালোঁ। যিখিনি গৈ পেলাই শুনিলোঁ কথা, সেইখিনিতে মোৰ বহুত ভাল লাগিল। সেনেকুৱা ধৰণৰ কথা বা এনেকৈ কমিটিখন গঠন হোৱাৰ বাবে বহুত ভাল হৈছে। যিহেতু আমি ছাগলী পালক সন্থা সকলোৱে মিলি যাতে ধুনীয়াকৈ আমি কামবিলাক আগুৱাই লৈ যাব পাৰোঁ। বহুত দূৰ দূৰণিৰ পৰা ব্যক্তিসকল আহিছে। গোটেইখিনিকে যিহেতু মাত দিব নোৱাৰিলোঁ, যিখিনিক লগ পাইছোঁ তেওঁলোকক লগ পাই বহুত ভাল লাগিছে। আৰু যিখিনিক ধৰক মাতিব পৰা নাই বা ময়ো ধৰক এনেকৈ সময় মিলাব নোৱাৰিলোঁ, যিহেতু মোৰো গৈ পাওঁতে দেৰি হ'ল। তো মই যিসকলক মাতা নাই তেওঁলোকে যাতে বেয়া নাপায়। মই ভাবিছিলোঁ মইহে বহুত দূৰৰ পৰা বাচ্ছা লৈ পেলাই এনেকৈ গৈছোঁ নেকি। মোতকৈও বহুত দূৰৰ পৰা আহিছে। বাইদেউ এজনী আহিছিলে, মই বাইদেউ এজনীৰ লগত চিনাকি হ'লোঁ বাৰু। তেওঁ বহুত মোৰ মাইনাটো যেনেকুৱা সৰু, ঠিক তেওঁৰো এনেকুৱাই সৰু বাচ্ছা লৈ আহিছে। যিহেতু কিবা এটা বস্তু শিকিব পাৰিম বা জানিব পাৰিম বুলি তেওঁলোকেও ইমান দূৰৰ পৰা আহিছে। বহুত ভাল লাগিছে বাইদেউসকলক লগ পাই। তো এনেকৈ যাতে আমাৰ সদৌ অসম ছাগলী পালক সন্থা কমিটিখন যাতে আমাৰ ধুনীয়াকৈ চলি থাকে, চবে যাতে সহায়ৰ হাত আগবঢ়ায়, চবে যাতে হাতত হাত ধৰি ধুনীয়াকৈ আমি আগুৱাই যাব পাৰোঁ। এনেকৈ চলি থাকিলে যাতে আমাৰ চবখিনি আমাতকৈ ওপৰত যিসকল ব্যক্তি মানে অভিজ্ঞতা থকা ব্যক্তিয়ে কৰি আছে, তেওঁলোকে আমি নাজানা কথাখিনি যাতে আমাক ধুনীয়াকৈ শিকাই দিয়ে। আৰু আমাক শিকালেহে আমিও ধৰক নতুনকৈ কোনোবাই আৰম্ভণি কৰিম বুলি ভাবি আছে, তেওঁলোককো যাতে আমিও দুই এষাৰ কথা শিকাব পাৰোঁ। এনেকৈ যাতে আমি ধুনীয়াকৈ আগুৱাই যাব পাৰোঁ। তো বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাবিছে যে সদৌ অসম ছাগলী পালক সন্থাৰ লগত কোনোবাই জড়িত হ'ম বুলি, তেনেহ'লে মোৰ ভিডিঅ' স্ক্ৰীণত নাম্বাৰটো দিয়া থাকিব, মোৰ লগত যোগাযোগ কৰিব পাৰে আপোনালোকে। যিহেতু সদৌ অসম ছাগলী পালক সন্থাটোৰ লগত আপোনালোকে যদি জড়িত হৈ থাকে, আপোনালোকেও বহুতখিনি উপকৃত হ'ব আৰু আমিও বহুতখিনি উপকৃত হ'ব পাৰিম। কাৰণ আমি নজনা কিছুমান কথা আপোনালোকৰ পৰা জানিব পাৰিম। আমি যিখিনি জানো সেইখিনি আপোনালোকৰ মাজত আমি শ্বেয়াৰ কৰিব পাৰিম। সেইকাৰণে আমাক ছাগলী পালক সন্থাটো আমাক জৰুৰী। যিহেতু আমি নিজাববীয়াকৈ গোটেইখিনি কাম কৰিব নোৱাৰোঁ, আমাক সেইকাৰণে এটা সন্থাৰ দৰকাৰ। তো আমি চবে যাতে ধুনীয়াকৈ নজনা কথাখিনি জানি ধুনীয়াকৈ চবে যাতে আগবাঢ়ি যাব পাৰোঁ, তাৰে কামনা কৰিছোঁ। আৰু আমাৰ এনেকুৱা কিছুমান বহুতো সমস্যা আছে, যিবোৰ সমস্যা আমি অকলে সমাধান কৰিব নোৱাৰোঁ। সেইকাৰণে আমাক একতাৰ প্ৰয়োজন। তো এতিয়া ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ। এতিয়া মই আহিছোঁ ছাগলী চৰাবৰ কাৰণে। আজি এতিয়া ছাগলীকেইটা অলপ চৰাওঁ বুলি ভাবিছোঁ। আজি অলপ সময় পাইছোঁ, সেইকাৰণে মই আহিছোঁ ছাগলীকেইটাৰ ওচৰত। আমাৰ ছাগলীকেইটানো কেনেকৈ চৰাওঁ আপোনালোকক দেখুৱাই আছোঁ। এইফালে হৈছে আমাৰ ইয়াত ছাগলী ৰখা ঠাই আৰু আমাৰ পথাৰখন দেখুৱাওঁ। চাওকচোন ইমান ধুনীয়া। এতিয়া ধান চান চবফালে কাটি দিছে। এতিয়া কি ধুনীয়াকৈ পথাৰখন ওলাইছে। আমাৰ ছাগলীকেইটা এনেকৈ ইয়াতে ধুনীয়াকৈ চৰি থাকে। আৰু ইয়াৰ হাজবেণ্ডে ধুনীয়াকৈ আজি টাইম পাইছে যে আজি ধুনীয়াকৈ ছাগলী চৰাই আছে। আৰু সেইফালে কেইটামান আছে, অহা নাই, আৰু কেইটামান ভিতৰত আছে। আৰু ইয়াত ধুনীয়াকৈ চাওকচোন ইমান ধুনীয়া লাগিছে পথাৰখন। আমাৰ মানে ছাগলী চৰাবৰ কাৰণে একো অসুবিধা নহয়। আমাৰ এইখিনি জেগাতে ধুনীয়াকৈ ছাগলী চৰাবৰ কাৰণে ধুনীয়া সুবিধা হয়। আমাৰ এইখিনি জেগা বৰ বেছি কষ্ট কৰিব লগাও নহয়। আমি এনেকৈ ধুনীয়াকৈ আমি বাৰু সদায় নাহোঁ, যোনদিনা আহোঁ আমি ধুনীয়াকৈ চৰাওঁ। আৰু আমি যিজন মানুহ ৰাখিছোঁ তেওঁ ধুনীয়াকৈ চৰাই থাকে ছাগলী। ইয়াতে বহি লয় ধুনীয়াকৈ,
বহিলে ধুনীয়াকৈ চৰাই থাকে এয়া ছাগলী চৰাই আছা এয়া আমাৰ ছাগলী লৈ যাবা সন্ধিয়া লাগিলেই এতিয়া হৈ গ'ল আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেল যদি কোনোবা নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব আমাৰ ছাগলীও এয়া ঘৰত যাবলৈ টাইম হৈ গ'ল তেন্তে আজিলৈ বাই বাই